My another blog. So guys, আপোনালোকে চাই আছে বি ক্লাছিক হোম আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন তে মোৰ চেনেলটো লাইক কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নকৰিব আৰু সাইডত থকা বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে পাই যায় আৰু এতিয়া ৰাতিপুৱাৰ প্ৰায় 10টা মান বাজে আৰু এতিয়া মই নাস্তা খাই আছো আজিৰ নাস্তাত আছে পুৰি লগতে বেঙেনা ভাজি আৰু লগতে আমৰ আচাৰ দুটুকুৰা মান সো এটা ধুনিয়াকে খাই লও আৰু খোৱাৰ পিছত অকমান কাম আছে হেবিলাকো দেখুৱাম আৰু ৰাতিপুৱা আজি পূজাও দি ললো ধুনিয়াকে সো গাইস প্ৰথমতে এতিয়া এখিনি খাই লও দেই বহুত বেছি গৰম আৰু ছায়া ধুনিয়াকে বহি আছো আৰু এইজোপা গছ হৈছে কৃষ্ণচূড়া গছ আৰু আগতে এইজোপা গছ আছে এইজোপা কৃষ্ণচূড়া গছ চাওকচোন কিমান ধুনিয়াকে ফুলি আছে আৰু বতৰটো চাওক হেভি ক্লিয়াৰ আৰু ৰাতিপুৱা বৰষুণ দি আছিল ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে মজা ঠাণ্ডা পাইছো কিন্তু এটা তামাম ৰ'দ লিমকাৰে সৰ্বত হ'ব ইয়াত দুটা লিমকা আছে লগত ঠাণ্ডা পানী লগত নেমু দুটা লিমকা আমাৰ টুকুদাৰ দান এয়া লিমকা দুটা নাই টুকুদা দান নিদু আমি ডাইৰেক্ট খাও নেকি খাব দিও আৰু ইফালে আমাৰ এইটো কি আছে নেমু গাইস এতিয়া ঢালি আছো লেমন আৰু এটা আছে এইটো ঢালি লও আৰু নেমু সেমুখিনি কাটা হৈ গল এবারে এইটো দেখা দিয়া আৰু গাইস সময় হল এতিয়া 4:30 আবেলিৰ আৰু এতিয়া যাও ফিল্ডত ক্ৰিকেট খেলিবলৈ ভাত সাত খাই ৰেডি সো আবেলি সদায় ক্ৰিকেট খেলুগে ফিল্ডত আমাৰ আৰু কি কম মানে দেহাটো আৰু খটাই থাকো আৰু নহলে ভাল নালাগে ন অকন খেলি থাকিলে বডিটো আৰু ফিট হৈ থাকে সো গাইস সেইটো কাৰণে এতিয়া যাও ফিল্ডত আৰু ফিল্ডত গৈ ক্ৰিকেট খেলু তো বলক মোৰ লগত আপোনালোকে খেলিব ক্ৰিকেট বলক আৰু গাইস এটা মধুৰাম চিঙি ললো আৰু এইডাল হৈছে আমাৰ ঘৰৰ মধুৰাম গছ আৰু ইয়াত কেইটামান পকা লাগি আছে চাওক এই যে গাইস মধুৰাম ঢেৰ লাগি আছে কিন্তু কিছুমান কেঁচা আছে কিছুমান পকি আছে তো তাৰে এটা মই সৰু এটা মধুৰাম চিঙি লৈছো পকা মধুৰামটো আৰু বেছি পকি গলেও ভাল নালাগে খাবৰ কাৰণে এনেকুৱা অলপ আধা কেঁচা আধা পকা টাইপৰ হলে খাই ভাল লাগে মধুৰামটো আৰু গছৰ মধুৰামটো বৰ ধুনীয়া মানে খাবৰ কাৰণে সৰু সাইজ কিন্তু খাবলৈ ভাল গাইস এতিয়া চলিব ক্ৰিকেট ফিল্ডত আৰু আমাৰ ইয়াতে গাঁৱলীয়া বেটা গাঁৱৰ বেটা এখন হৈছে আমাৰ নামনিগাঁও ফিল্ড আৰু এতিয়া হ'ব ক্ৰিকেট খেল আৰু কেইদিনমান আগত হৈ গ'ল 15 আগষ্টৰ যি প্ৰগ্ৰাম হেয়া এইবিলাক খোলাই নাই খুলি আছে লাহে লাহেকে আৰু মই অফ সাইডে ফিল্ডিং বেট ধৰি আছে কামাণ্ডু বলিং কৰি আছে কলুৱা दे कर चलिए फास्ट बॉलिंग बॉलिंग बॉय गाइस फास्ट बॉल मिस तो बैटिंग जा फील्डिंग ओ धर गुड फील्डिंग गाइस बॉल नंबर 3 और बैटिंग धरि আছে বেলেগ এজনে 1 রান 3 বলত মার আমি ফিল্ডিং রাখিছো ফিল্ডিং আমি গাইস একবার কইলে तमाम ভাগৰ লাগে দেখুন একবার কৰি অৱস্থা বেয়া गाइस क्रिकेट खेला হৈ গল तमाम ভাগৰ গৰম যেহেতুকে সো গাইস ক্রিকেট করা হয়ে গেল খেলা হয়ে গেল আর এটা যাও ঘরত বুম ভাগ লাগিছে গরম বহুত বেশি হচ্ছে
আৰু গা পা ধুই এটা পুনৰ যাম দোকান আৰু হ'ল ৰাতি এয়া হৈছে মোৰ ৰাতিৰ সাজ দালি মাছ ভাজা আৰু পটল ভাজা সো গাইস এইটোৱে আছিল আজিৰ ভিডিঅ' যদি ভাল লাগিছে তেনে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব এটা কৰি দিব গাইস বাই বাই গুড নাইট সি ইউ